অসমীয়া ৰচনা গ্ৰন্থ আৰু গ্ৰন্থমেলা মানুহৰ জীৱনত গ্ৰন্থৰ প্ৰভাৱ অপৰিসীম। কিতাপ নথকা ঘৰক খিৰিকীহীন কোঠাৰ লগত তুলনা কৰা হয়। সেইবাবে গ্ৰন্থৰ মেলা হ'ল জ্ঞান বিস্তাৰৰ মেলা। গ্ৰন্থমেলা লেখক পাঠক প্ৰকাশৰ মিলনভূমি। লেখকে কিতাপ লিখি দিয়ে, প্ৰকাশে তাক ৰুচিসন্মতভাৱে ধুনীয়াকৈ নিৰ্ভুলভাৱে চপাই বন্ধাই উলিয়াব লাগে আৰু পাঠকে তাক কিনি পঢ়িব লাগে। এই তিনিওটাৰ উপযুক্ত সংযোগ নহ'লে ভাল গ্ৰন্থ নোলায়। বিশ্বৰ বিভিন্ন গ্ৰন্থমেলা। গ্ৰন্থমেলাই গ্ৰন্থ চেতনা সৃষ্টি কৰে। গ্ৰন্থমেলাত কিতাপৰ বিনিময় পাঠকে একে ঠাইতে বিচৰা কিতাপ পোৱাৰ সুবিধা লাভ কৰে। পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গ্ৰন্থমেলা অনুষ্ঠিত হৈ থাকে। বছৰে দুবছৰে এনেবোৰ মেলা বহে, সিবোৰত কোটি কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয়। নেদাৰলেণ্ডত প্ৰতি বছৰে 1 নিযুত গ্ৰন্থ বিক্ৰী হয় বুলি জনা যায়। দ্বাদশ বিশ্ব গ্ৰন্থমেলাত 20 কোটিৰো অধিক টকাৰ কিতাপ বিক্ৰী হোৱা বুলি প্ৰকাশ। আন্তৰ্জাতিক পৰ্যায়ত গ্ৰন্থমেলা অনুষ্ঠিত হয় ফ্ৰাংকফুৰ্ট, মস্কো, কাইৰো, লণ্ডন, ছিংগাপুৰ, মেনিলা, বাহৰেইন আদি ঠাইত, তদুপৰি মেক্সিকো, আংকাৰা, ত্ৰিনিদাদ আৰু টবেগো, জিম্বাবৱে, হাভানা, কুৱালালামপুৰ, মৰিচিয়াছ, বেলগ্ৰেড, খাৰ্টুম, ঢাকা আদিত বিশাল গ্ৰন্থমেলা হয়। ভাৰতে সেইবোৰত অংশগ্ৰহণ কৰি আহিছে। অসমৰ গ্ৰন্থমেলা। গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম। সেইবাবে এই শতিকাৰ তৃতীয় দশকৰ মানৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত গ্ৰন্থ বিক্ৰী সৰু বৰ উদ্যোগে গঢ় লৈ উঠিছিল। মেলাজাতীয় অনুষ্ঠানটোৱে গ্ৰন্থ বিক্ৰী আৰম্ভ হৈছিল। কেৰালা, পশ্চিমবংগ, ত্ৰিপুৰা আদিত হোৱা গ্ৰন্থবোৰে কেতিয়াবা বিশেষ সমাদৰ লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলত ত্ৰিপুৰা, মেঘালয় আৰু অসমত বছৰি গ্ৰন্থমেলা হয়। গ্ৰন্থমেলাৰ আকৰ্ষণ। অসমৰ আন আন ঠাইতো গ্ৰন্থমেলা হ'বলৈ ধৰাটো সুখৰ কথা। আজি কিছুদিন ধৰি যোৰহাট, শিৱসাগৰ, দুলীয়াজান, তিনিচুকীয়া, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা আদিত আনুষ্ঠানিকভাৱে গ্ৰন্থমেলা হৈছে। কোনো প্ৰকাশকে নিজাববীয়াকৈ গ্ৰন্থমেলা পতাও দেখা যায়। 2 বছৰমান আগতে NBTৰ উদ্যোগত চলন্ত গ্ৰন্থমেলা অসমৰ বহু ঠাইত হৈছিল। গ্ৰন্থমেলাৰ লগত আলোচনা চক্ৰকে ধৰি কিছুমান সাহিত্য অনুষ্ঠানৰো আয়োজন কৰা হয়। আজি নিজে তেনে অনুষ্ঠান উপভোগ কৰি উপকৃত হৈছোঁ। ছাত্ৰ-ছাত্ৰীৰ উপযোগী অনুষ্ঠান সৰহকৈ দিব পাৰিলে ভাল হ'ব। সামৰণি। এটা অভিযোগ শুনা যায় যে গ্ৰন্থমেলা বেছি হৈছে, কিন্তু নতুন কিতাপৰ সংখ্যা তেনেদৰে বঢ়া নাই। অসমৰ জাতীয় উন্নতিৰ বাবে প্ৰকাশকসকলে পাঠকৰ বাবে নতুন নতুন গ্ৰন্থ যোগান ধৰিব লাগিব। প্ৰসিদ্ধ লেখক হোমেন বৰগোহাঞিৰ কিতাপক জীৱনৰ সঞ্জীৱনী সুধা বুলিছে। সেইবাবে আমাক প্ৰতি বছৰে নতুন নতুন ভাল কিতাপ লাগে। তাৰ ঠাইত একেবাৰে কিতাপকে দেখি থাকিলে গ্ৰন্থমেলাৰ প্ৰতি পাঠকৰ আকৰ্ষণ নোহোৱা হ'ব। গ্ৰন্থমেলা আয়োজনত বিজ্ঞজনেহে থকা উচিত। সম্পূৰ্ণ ব্যৱসায়িক স্বাৰ্থত এনে মেলা পাতিলে গ্ৰন্থ বা গ্ৰন্থকাৰ অথবা পাঠকৰো কল্যাণ নহয়। ধন্যবাদ।